নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ লৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা সৰ্বাধিক? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, নগাঁও জিলাত। দুই নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, ডিমা হাছাও। তিনি নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, 7খন। চাৰি নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য কিমান চনত আৰম্ভ হয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, 1889 চনত। পাঁচ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখন কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, বাংলাদেশ। ছয় নম্বৰ প্ৰশ্নটো হৈছে 1901 চনত অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, 1.38%। 7 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনত অসমত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান জন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, 398 জন। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমলৈ আগমন ঘটা প্ৰথমটো জনগোষ্ঠীৰ লোকসকল কোন আছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, অষ্ট্ৰিকসকল। 9 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ ভিত্তিত অসমৰ বৃহৎ জনজাতিটো হৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, বড়োসকল। 10 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ'ল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, মিচিংসকল। 11 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত সবাতোকৈ সেৰেঙা বসতিপূৰ্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ ঘনত্ব হৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ 44 জন। 12 নম্বৰ প্ৰশ্নটো হৈছে জিমি নগাসকলে অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, ডিমা হাছাও জিলাত। 13 নম্বৰ প্ৰশ্নটো হৈছে অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি অজনজাতীয় লোকসকল কোনটো জনগোষ্ঠীৰ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, ককেশীয় জনগোষ্ঠীৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে 1228 খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, চুকাফাৰ নেতৃত্বত। 15 নম্বৰ প্ৰশ্নটো হৈছে জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, হিন্দু ধৰ্মাৱলম্বী। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমত ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা ৰেল মণ্ডলটো কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, উত্তৰ পূব সীমান্ত ৰেল মণ্ডল। 17 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে জলপথ সৃষ্টি কৰিছে? ইয়াৰ উত্তৰটো হৈছে প্ৰায় 32%। 18 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ নব্য জলপথৰ দৈৰ্ঘ্য কিমান?
ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 891 কিলোমিটাৰ। 19 নম্বৰ প্ৰশ্নটো হৈছে বৰাকৰ নব্য জলপথৰ দৈৰ্ঘ্য কিমান? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি 121 কিলোমিটাৰ। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেই প্ৰকাৰৰ পথ আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 7 প্ৰকাৰৰ। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব। তেনেহ'লে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে আছিল। ধন্যবাদ।